এখন আম বাগানীয়া এই গছডাল কোনোবাই চিনি পাইছে নেকি বাৰু কমেণ্ট কৰিব। হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল যোন ভ্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আমাৰ ভালে। আজি প্ৰথমবাৰ অসমৰ বাহিৰত মানে মানুহজন নহাকৈ ফুৰিব আহিছোঁ আৰু ঘৰৰ পৰা আহিলোঁ হ'ল বহুত দিন ভিডিঅ'ও দিয়া নাই আৰু দেউতা আহিছে লগত ইয়াত ফুৰাবলৈ তেনেকৈ ইয়াৰ লগত তেনেকৈ ওলাই যাব পৰা নাই ক'তো কাৰণ কেম্পৰ পৰা ওলাব নিদিয়ে। সেইকাৰণে আজি বৌক লগত লৈ ময়ে আহিছোঁ মানে বাবাক ফুৰাব আনিছোঁ আৰু এইখন পাৰ্কত মাজৰ দিনা আহিছিলোঁ ফটো আপলোড কৰিছিলোঁ নেকি ক'ৰবাত এইপিনে যায় আহোঁ নেকি এবাৰ আগতে এইফালে যাম এতিয়া মেইন গেটৰ পৰাতো আহিলোঁ এতিয়া এইফালে সোমাইছোঁ আৰু বৌয়ে মানে ইয়াত 7-8 বছৰ থাকিলে পূৰা জানে সেইকাৰণে বৌক লগত লৈ আনিছোঁ পূৰা গৈ আছে আৰু আমি গৈ আছোঁ দেখা থাকিম আপোনালোকক বহুত দিন ভিডিঅ' দিয়া নাই ভাবিছোঁ এটা ভিডিঅ' বনাই দিওঁ আপোনালোকৰ আগলৈ আনো ইয়াৰ প্লেচটো ইমান ধুনীয়া এবাৰ আহিছোঁ ইয়াত আগতে বাৰু হা এইপিনেও যাব পাৰি এইপিনেও যাব পাৰি এইপিনে সেই কোণত এখন ফুলৰ বাগান আৰু চাই থাকক দেখা থাকিম এইফালে বৌ মুনু হাই কোৱা মুনু হাই কোৱা এইফালে ইষ্টাৰ হাই বোলো হাই তাই কথা নকয় হাই বোলো তাইক আচলতে যদিও অসমীয়া আচলতে হিন্দী ক'লে বুজি পায় অসমীয়া ক'লে বুজি নাপায় নোযোৱা হাই পুখুৰী চাব যাম হাই কোৱা আকৌ এবাৰ হাই কৈ দিয়া নাই একো নকয় যে কাৰো মাত ওলাই পাৰ্কখন মানে আমাৰ তাতে পাৰ্কত যদিও কল পাৰ্কখন মানে চিত্ৰলেখা উদ্যান বা অগ্নিগড় পাহাৰখন মানে তাৰে এটা ৰহস্য আছে বা কল পাৰ্কখনৰে মানে কিছুমান চিত্ৰলেখাক লৈ পেলাই কিছুমান ৰহস্য আছে সেইবোৰ ভালদৰে লিখা আছে বুজাই থোৱা আছে গম পাই মানে পাৰ্ক হ'লেও ভাল লাগে ইয়াত তেনেকুৱা বিশেষ একো নাই আৰু কেৱল ফুল চুল উঠিছে ধুনীয়া পাৰ্ক এখন বনাইছে ভাল লাগিছে তেওঁ বাৰু নে যদিও কিবা ৰহস্য আছে এতিয়ালৈ দেখাত তেনেকৈ পঢ়িবলৈ বা একো শুনা নাই পোৱা নাই যদি পাওঁ নিশ্চয় জনাম আপোনালোককো চাই থাকক ৰাস্তাবোৰ কিন্তু বৰ ধুনীয়া বনাইছে দেই আমাৰ তাতে ওপৰলৈ যোৱা পকাৰ বনাইছে ইয়াত কিন্তু চবফালে যোৱা গছবোৰ কাটি কাটি বনাইছে বৰ ধুনীয়া বনাইছে ৰবাব টেঙা ইমান ওচৰতে লাগিছে মাটিত ওলমি লাগিছে এইখিনি গোটেই ৰবাব টেঙাৰে বাগান এইখন ট্ৰেইন কাটি দিছে চলা এতিয়া কিবা বন্ধ থাকিলে বেয়া হ'লে ট্ৰেইনখন সেই আগৰ দিনৰ ট্ৰেইনবোৰৰ দৰেকৈ থৈছে ন ইয়াত কি চাব হাতী ওপৰ क्या মুনু আৰু এইটো পুখুৰীত ঢেৰ মানে নানান ধৰণৰ মাছ আছে এইফালে দেখি পেলাই কিবা লিখি থোৱা আছে এখন দলং সেইতে আছে একুৰিয়ামত একুৰিয়ামৰ মাছ দেখিয়ে থাকোঁ কিন্তু চাব যাওঁ আৰু এয়াই পুখুৰীটো সেই কোণলৈ আছে চন্দ্ৰকোনা পাৰ্ক এয়াই আৰু তিতি আম বাগান ৰাস্তাটো কিবা এটা ভাল লগা আম যে চব আম বলা ধৰা হাতত দাঙি ল'ব বাবাই ল'ব দিয়া এখন আম বাগানীয়া আৰু এইডাল কোনোবাই চিনি পাইছে নেকি গছডাল কমেণ্ট কৰিবচোন কি এই লিংগৰ দৰে কাটি দিছে গছডাল বৰ ধুনীয়াকৈ কাটিছে আৰু ঘূৰি আহিলোঁ এতিয়া যাবলৈ হ'ল যাওঁগৈ আৰু গৈ পেলাই বজাৰত সোমামগৈ পাৰোঁ যদি ভিডিঅ' কৰিম নোৱাৰোঁ যদি নাই এতিয়া আমি আহিছোঁ ছাতি কিনিবলৈ ছাতি মুনু বাবা ৰখি আছে ৰাণী কিনিবলৈ ছাতি
चाहिए ब्लैक वाला ये रेड वाला नहीं और डांगोर আছে ইয়াৰ মাৰ্কেটখন দে छतरी दिखाया ना नीचे 100 আৰু আমি আহি পাই গলো গুনে তৰমুজ খাইছে চাচোন কাটি দিম কলো ইয়াত মই প্লেট চেট আনি ললো নাই নিদিয়ে কাটিবলৈ তেনেকা খাবনো কি খাইছা শুন তসুত খাইছা তসুম খাইছা 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 তসুম খাইছে দে আমাৰ ছোৱালীজনীয়ে তসুম আৰু আজি হৈছে নেক্সট ডে আৰু এতিয়া যাব লাগে বাবা ঘৰত এও যাব হাওৰালৈকে থবলে পানী ধেৰ আনিব দিয়া বাবাক পানী আনিব যায় পানী বহুত আনিব কোৱা বাবাক पानी आनिब গৈছে बाबा पानी लाने के लिए गई है ना पानी लेके अभी ढेर सारा चले बाबा गोल बाबा जोৱাৰ পিছত আমি মানে মনু আৰু মই কৰিছো ব্ৰেকফাষ্ট আলু পৰঠা ডিম কল আৰু এটো টেঙা মৰাৰ জেলি আৰু লগত লৈছো চাহ এফালে গুনগুন ককা ঘৰত গৈছে বুলি গমেই পোৱা নাই বেছিজনী তাই কেৱল পানী আনিব গৈছে বুলি গম পায় বাবা ক'ত যোৱা বুলি কওঁতে পানী আনিব যাও কৈছিলে আৰু বেয়া লাগিছে ইমান দিন আছিলে বাবা এতিয়া গুচি গ'ল যে ঘৰখন খালি খালি লাগিছে পৰঠা তিনিটা বনাই পেলাই দি পঠাইছোঁ ট্ৰেইনত ৰান্ধি চাব পাৰিব কাৰণ ট্ৰেইনৰ খানা বাবাই নাখায় বহুত বেয়া পায় খাবলৈ আমাৰ গুণগুণে চাই টান ঠিক আছে আৰু মোৰ আজিৰ ভিডিঅ'টো ইমানলৈ আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাইছে আৰু যদি ভাল পাইছে কি কৰিব লাগে নকওঁ আপোনালোকে সকলোৱে জানে বাই বাই